ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত অভিযোগ উত্থাপন হৈছে VCDC চেয়াৰমেনৰ বিৰুদ্ধে, এই বিষয়ে আপুনি এই কাৰণে মই আজি গোসাইগাঁও যিটো গোসাইগাঁও ব্লকত মই ৰিভিউ কৰিছোঁ। অহাকালি কচুগাঁও ব্লকত ৰিভিউ কৰিম। কোনো এজন VCDC চেয়াৰমেন তেখেতে যদি PMOৰ ঘৰত পইচা লোৱা হয় তেখেতৰ ওপৰত একশ্যন লোৱা হ'ব। আৰু যি কি নহওক স্কিম পাব্লিকৰ কাৰণে অহা স্কিমত তেনেকুৱা টকা পইচা লোৱা বা খেলিমেলি কৰাবিলাক আমাৰ চৰকাৰত সহ্য কৰা নহ'ব। সেইকাৰণে আমি নিজে ঘূৰি আছোঁ আৰু যিখিনি এটা টাইম দিয়া থাকে সেই টাইমৰ ভিতৰত গৃহ নিৰ্মাণটো হ'ব লাগিব। আগৰ 2016-17 চনৰ পৰাই বহুতখিনি ঘৰ পেণ্ডিং হৈ আছিলে। এতিয়া আমি খুব ফ্ৰিকুৱেণ্টলি ৰিভিউ কৰি থকাৰ কাৰণে আমাৰ চৰকাৰী মানুহবিলাকে সেই ঘৰবিলাক লাহে লাহেকৈ নিৰ্মাণ কৰাটো সম্পূৰ্ণ হৈ আহিছে। বহুত কম পাৰ্চেণ্টহে আছে যিবিলাক নেকি কিছুমান বেনিফিচিয়াৰী পলাই ক'ৰবাত গুচি গৈছে, ঘৰ এৰি কাম কৰিবলৈ ক'ৰবাত গুচি গৈছে, তেখেতে কৈছে নালাগে। কিছুমানে তেনেকুৱাই মানে মাটিৰ কাৰণে প্ৰব্লেম হৈ আছিলে, সেইবিলাকো আমি ছল্ভ কৰিছোঁ। গতিকে PMOৰ ঘৰৰ যিবিলাক প্ৰব্লেম 2022 চনৰ পিছত আৰু তেনেকুৱা কোনো সমস্যা নহ'ব বুলি মই আশা কৰিছোঁ। আপুনি আজি ভুমকা ঘূৰি আহিলে, ভুমকা VCDC আৰু পাণবাৰী VCDCত কমেও BPF আমলৰ কমেও 20খনৰ ওপৰত ঘৰ ভিটালৈকে হৈ আছে। এইবিলাক কি হ'ব? ইয়াৰ কাৰণে আজি বিশেষকৈ যিটো আমাৰ গুমা সমষ্টিটো মই টাৰ্গেট কৰিছোঁ। আজিৰ পৰা আমাৰ সকলো EMবিলাকৰ সমষ্টি ট'ৰ এটা প্ৰগ্ৰাম আৰম্ভ কৰিছে। এইটো ছেপ্টেম্বৰ 20লৈকে চলিব। যিটো পাণবাৰী VCDC বা গুমা আপোনাৰ ভুমকা সেই অঞ্চলবিলাকত যিবিলাক ঘৰ হোৱা নাই সেইবিলাক মই নোট কৰিবলৈ দিছোঁ। আৰু এইটো ঘৰ নোহোৱাৰ কোনো কাৰণ নাই, যি কাৰণতে নহওক কিয় সেইটো নিৰ্মাণ কৰা হ'ব। আৰু ইয়াৰ কাৰণে অহাকালি মই BDOসকলক পুনৰ মই কচুগাঁৱলৈ মাতিছোঁ যে কি প্ৰব্লেম হৈছে ডিটেইলছ লৈ আহিবৰ কাৰণে মই অহাকালি নিৰ্দেশ দিছোঁ।